ধ্ৰুৱদা গীতালি ভালে আছা? আছো ভালে। বাকী কেনে চলিছে ঘৰ সংসাৰ? ভাল আৰু ন? ব্যস্ততা পুৰা। তাকেতো তাৰপিছত বাকী আমি নেওগ আৰু মই যে কিবা এটা কৰি আছো চাইছেনে ছাৰ? কোনটো মেনাৰ ফৰ মেনাৰ ফ্ৰম মাৰ্চ অ মেনাৰ ফ্ৰম ভেনাছ। তোমালোকে প্ৰথম দিনা বনাওঁতে মই গম পাইছো এইটো আমাৰ তুমি আহিবা আমাৰ ঘৰতে। এইকণ সময় দিয়াৰ বাবে ধন্যবাদ। এতিয়া মানে মেইন টপিকটোৱে গম পাইছে নহয়, মেনাৰ ফ্ৰম মাৰ্চ অ মেনাৰ ফ্ৰম ভেনাছ। তাৰমানে দুয়োজনৰ দৃষ্টিভংগী বেলেগ আৰু সেইটো আমি নেওগ আৰু মোৰ মাজত সেইটো দেখিছো যে হয়, আমি দেখোন মই যদি পূবলে দেখো সি পশ্চিমলে দেখে আৰু সেইটো কাৰণে আমাৰ খুটখাটকে লাগি আছে। সেইটোকে কিছুমান সঁচা কিছুমান মিছা এইবিলাক কাহিনী লৈ আমি কিবা এটা বনাইছো। বনোৱাৰ জহত ধৰক এতিয়া মানুহৰ আমি ভাল ভাল কমেণ্ট পাইছো, সকলোৱে আমাক উৎসাহ দিছে। এতিয়া মই বিচাৰিছো যে একে আমি ধৰ যিহেতু আমি বন্ধু, যে আপোনালোকৰ এনেকুৱা বিষয় কিবা লাগে নে নালাগে, আৰু যদি লাগে কেনেকুৱাত লাগে, যদি নালাগে কেনেকুৱাত নালাগে? আমাৰ ঢেৰ লাগে, এনেকে লাগিয়ে থাকে বুলি ক'ব পাৰি। এওঁ মোৰ কামবিলাক বিৰাট বেছি আৰু মই অলপ বেছি চিজিল বিচাৰি থাকো। আচ্ছা, চিজিল মানে পুৰা টেক্সট বুক বুলি কাৰণে পুৰা টেক্সট বুকৰ নিচিনা হ'ব লাগিব। এইটো বস্তু ইয়াতে থাকিব লাগিব আৰু এইটো বস্তু ইয়াৰে বস্তু তাৰমানে বেলেগত থাকিব নোৱাৰে। এতিয়া চাওক, এইটো যদি নহয় তাতেই যদি জেগাৰ বস্তু জেগাত নহয় তেতিয়া পিছত প্ৰয়োজন হয়, তেতিয়া বিচাৰি থাকিব লাগে জেগাত নোখোৱাৰ কাৰণে। এতিয়া আজি যেনিবা অলপ আগতে এই মই কৈছিলো যে দাইলখিনি চাবা, গেছত পাতি থৈছো, তুমি অকণমান চাবা। থাকিলে বেলেগত ব্যস্ত হয়। এতিয়া দাইলৰ গোটেই এইবিলাক কৰিলে পানী ওলাই গ'ল, এতিয়া সেইটোক লৈ পেলাই আমাৰ তেনেকুৱাই মানে এইবিলাক কথাতে লাগি থাকে। বুজিছো। এতিয়া ছাৰ আপুনি কিহত ব্যস্ত হৈ আছে? আপুনি যে দালিখিনি নাচালে, আপোনাৰ দৃষ্টিভংগী একদম মোৰ চিম্পুল কথা, মোৰ যে কামটো হ'ব লাগে। এইটো যিটো এনেকুৱা বস্তু নহয় যে গেছটো চাফা কৰিব নোৱাৰে, হয়নে? গেছটো চাফা কৰিব পাৰিব, কিন্তু গেছটো চাফা কৰাৰ সময়খিনি গ'ল, মেহনত গ'ল, হয়নে? সেই সময় আজিকালি চব মানুহ ইমান ব্যস্ত, চবৰে ভাগৰ লাগে, হয় নাই? এইখিনি যদি ভালকে চাই থাকিলে হয় তেতিয়াহ'লেতো মানে ময়ো যিহেতু তোমাৰ তুমিতো ভেনাছত থাকিবা, মইতো মাৰ্চত থাকিম, মুকুন্দকো লাগিছিল এইকণ সময়ত। হয় তাকে ঠিকে আছে। মানে এতিয়া ঠিক আছে, গম পালো। তেতিয়াহ'লে মেইন আপোনালোকৰ টপিকটো এইমাত্ৰ আমি লাহন ছাৰ আৰু মুনমিৰ লগতো কথা পাতিলো। সিহঁতৰ শুনিলো যে সিহঁতৰ ছোৱালীকেইজনীৰ কাৰণে, সিহঁত দুটাৰ বিশেষ দেখা নাই লগাৰ বিষয়ে, সিহঁতৰ লাগে ছোৱালীকেইজনীৰ কাৰণে। এতিয়া তোমালোকৰো যিহেতু এটা ল'ৰা আছে, ল'ৰাটোক লৈ কিবা লাগে নে নালাগে? লাগে, ঢেৰ লাগে। ল'ৰাটোক লৈ মোবাইলটো নালাগে। আচ্ছা, মই থাকিলে মানে মোৰ পৰা অলপ আশ পায়, অলপ মোবাইলটো মোৰ পৰা বেছিকে মই অলপ বেছি ষ্ট্ৰিক্ট, সেইকাৰণে মানে দেউতাকে আহ দিলে মোৰ সেইটো খং উঠে। এইটো আমাৰ ঘৰত সেইটো পুৰা হয়, তাৰমানে বাপেকে জীয়েকৰ কথা চব শুনে, সেইটো বিধিমত কি হৈছে মই দিলে সেইটোৱে, আৰু সেইটোলৈ আমি ভিডিঅ' বনাইছো। অ'কে, তেতিয়াহ'লে প্ৰত্যেকৰ ঘৰতে এই কাহিনীটো আছে। তাৰমানে মানে ল'ৰা ছোৱালীক লৈ বাপেক বিলাকে ল'ৰা ছোৱালীক অলপমান জোখতকে বেছি মৰম কৰি দিয়াৰ কাৰণে মানে মাক বিলাক সদায় মানে ভিলেন হ'ব লগা হয় সিহঁতৰ দৃষ্টিত। অ'কে, তাৰপিছত তেতিয়া মানে অ'কে, বুজি পালো ঠিক আছে। বাকী এতিয়া মই আজি এবাৰ এইখিনি কথা পাতিলো। এতিয়া আমি মানে আপোনালোকৰ বিষয়ক লৈ যদি আমি অভিনয় কৰি দেখুৱাব বিচাৰো, আমি কেনেকুৱা ধৰণৰ বিষয়ক ল'লে আপোনালোকে ভাল পাব? বিষয় মানে এইবিলাকে আৰু লৈ ল'ব পাৰে। তাত আমি আপোনালোকক মেনশ্যন কৰি দিম যে এইটো আমাৰ কাহিনী নহয়, এইটো ধ্ৰুৱদা আৰু গীতালিৰ কাহিনী। আৰু আমাকো অলপ আপোনালোকে শুভেচ্ছা দিয়ক। নিশ্চয় প্ৰগ্ৰেমটো খুবেই ভাল হৈছে, একদম হাস্যৰস থকা। আজিকালি ইমান ব্যস্ততা, ইমান মানে টেনশ্যনৰ সময়ত এনেকুৱা ধৰণৰ দিয়া এনেকুৱা সৰু কিছুমান ভিডিঅ'ই মানুহক মানে মুখত হাঁহি আনিব পৰাটো বিৰাট ডাঙৰ কথা, আৰু সেইটো খুবেই ভাল কাম হৈছে। এনেকে কৰি থাকক আপোনালোকে, আমাৰ শুভেচ্ছা আছে, কণ্টিনিউ কৰি থাকক। মানে ভাল লাগিছে। কিন্তু মোৰ কথাটো এইটোৱে যে মানুহৰ জীৱনটো টেক্সট বুক নহয়, অলপ খেলি থাকিবই। গতিকে মোৰ দৰ্শন হয় বাৰু, সেইটো অলপ এৰা ধৰা কৰি চলি আছে। ধৰকচোন বিয়াৰ 15 বছৰ হৈ গ'ল, গতিকে আমি এৰা ধৰা ইটো সিটোক লৈ কৰি আছো কাৰণেই মানে চলি আছে এতিয়ালৈকে। মুঠতে মেনাৰ ফ্ৰম মাৰ্চ, মেনাৰ ফ্ৰম ভেনাছ। অ'কে, থেংক ইউ।